Hi guys, welcome back to my YouTube channel. নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। So guys, মই গৈ আছো এতিয়া বজাৰলৈ আৰু কালিৰে পৰা একদম নেৰানেপৰা বৰষুণ চলি আছে। চাৰিওফালে পানীৰে পানী একদম বানপানী হৈ গৈছে কেউফালে। কিন্তু অলপ বজাৰ কৰিব লগা আছে কি কৰিম আৰু খোৱাটো মেইন ন সেইকাৰণে যাই আছো বজাৰলৈ আৰু ক'ত কিমান পানী উঠিছে আপোনালোকক দেখুৱাম চাব আৰু গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব আৰু মই এটা আপোনালোকক এখন ফটো দেখাম চাব এইখন ফটো দেখিছেনে আছিকৰ একদম সৰুকালৰ ফটো হয় সো এটা মেজিক দেখাম ফটোখনত চাব আছিকে পুৰা হাঁহি থাকিব ফটোখনত মই আপোনালোকক দেখুৱাম তেন্তে ভিডিঅ'টো চাই থাকিব শেষলৈকে তেন্তে বলক মোৰ লগত পলম নকৰি ষ্টাৰ্ট দা ভিডিঅ' গাইজ এয়া চাওক আছিকৰ সৰুকালৰ পিকচাৰখন আৰু এয়া চাওক মই মেজিক দেখুৱাইছোঁ আপোনালোকক একবাৰ ইফালে চাই এবাৰ সিফালে চাই আৰু কি ধুনীয়াকৈ হাঁহি আছে চাওক আছিকে কিউট লাগিছে বহুত আমি আহি গ'লোঁ বজাৰলৈ আৰু ইয়াৰ পৰা পানী আৰম্ভ চাওক এয়া গুৱাহাটী হাতীগাঁও হয় গাইজ বহুত পানী গুৱাহাটীখন একদম পানীৰে বুৰ গৈছে আৰু এইফালে আছিক চাওক আছিকে যাব বজাৰ কৰিব গাড়ীত গাইজ এয়া চাওক মানুহৰ অৱস্থা কি হৈ গৈছে ঘৰ দুৱাৰত পানী সোমাই গৈছে আৰু দোকান ঘাট খুলিব পৰা নাই আৰু মানুহৰ একদম বজাৰ ঘাট কৰিবলৈ বহুত প্ৰব্লেম হৈ গৈছে পানীৰ কাৰণে আৰু আছিকৰ এক্সাম আছিলে এক্সামো নহ'লেই পানীৰ কাৰণে স্কুলতো পানী হৈ গৈছে সেইকাৰণে আৰু পিছুৱাই দিলে এক্সাম আৰু এইফালে চাওক মছজিদটো একদম পানীৰে আধা আধি পানী সোমাই গৈছে ভিতৰত এয়া চাওক মানুহৰ কেনেকুৱা প্ৰব্লেম হৈ গৈছে এইটো গুৱাহাটী হাতীগাঁৱৰ অৱস্থা এয়া আৰু আমাৰ গাড়ীৰ ভিতৰত পানী সোমাই গ'ল চাওক কিমান পানী ঘৰ ডুবি গৈছে
আৰু এয়া চাওক আমি ট্ৰাফিক জামত ফাঁচি গ'লোঁ আৰু একদম পানীয়ে পানী কেউফালে আৰু গাড়ী মটৰ একদম মানে চাওক কেনেকুৱা মানে যাব নোৱাৰা হৈ গৈছে চব চাওক একদম পানীয়ে পানী কেউফালে আৰু এয়া চাওক আমাৰ গাড়ীৰ ভিতৰত পানী সোমায়ে গ'ল বন্ধ হয়ে যাবো ভাই গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বজাৰ কৰিলোঁ দুখনমান দোকান খোলা আছিলে বানপানীৰ ফলত দোকানবিলাক চব বন্ধই আছে 2-3খন দোকান খুলিছে অলপমান আমি বজাৰ কৰিলোঁ তাৰ পৰাই আৰু এতিয়া ঘৰলৈ যাওঁ যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তেন্তে আজিলৈ বাই বাই ফ্ৰেণ্ডছ